Hi everyone. আজি এটা নতুন চিকেনৰ ৰেচিপি লৈ আহিছো কোনো ধৰণৰ তেল আৰু মছলা ব্যৱহাৰ নকৰাকৈ অতি সহজতে বনাব পৰা ৰেচিপি আহকচোন চাও আজি মই কেনেকৈ এই ৰেচিপি বনালো সামগ্ৰীখিনি হৈছে চিকেন আধা কিলো এয়া নেমু চেপিবৰ কাৰণে জলকীয়া তিলৰ ভাজি লোৱা গুৰি আদা নহৰু আৰু এয়া ফয়েল পেপাৰ আদা নহৰুখিনি দি মই এতিয়া এনেকৈ সানি লম ভালদৰে সানি ল'ব ইয়াত তিলখিনি দিছোঁ তিলৰ গুৰি দেই তিল ভালকৈ ভাজি তাৰপিছত মিক্সিত মাৰি মই গুৰি কৰি লৈছোঁ জলকীয়া দিছোঁ এয়া চেপি লোৱা নেমুৰ ৰস ভালদৰে মিহলাই দিছোঁ জলকীয়া আপোনালোকে পিচি পেলাই দিব পাৰিব এয়া নিমখ জলকীয়া মই গোটাকৈ দিছোঁ মানে মোৰ সৰু ছোৱালী দুজনীয়ে জ্বলা বেছি খাব নোৱাৰে সেইবাবে মই জলকীয়া গোটাকৈ দিছোঁ এয়া ফয়েল পেপাৰখন এনেকৈ মেলি লৈছোঁ ফয়েল পেপাৰ মই দুখন লৈছোঁ সমান জোখত কাটি এনেকৈ ধুনীয়াকৈ ফয়েল পেপাৰৰ ওপৰত এনেকৈ দি দিব কেৰাহী গৰম কৰি ৰাখিছোঁ এতিয়া গেছ কমাই এনেকৈ ঢাকি দিছোঁ 15 মিনিট হৈ গৈছে 15 মিনিটৰ পিছত এবাৰ লুটিয়াই দিম সাৱধানে কৰিব খুব গৰম হৈ থাকে মাংসখিনি বনাওঁতে একোৱেই কৰিবলৈ প্ৰয়োজন নাই মাত্ৰ দুবাৰ উল্টা পুল্টা কৰি দিলে হৈ গ'ল 15 মিনিটৰ মূৰে মূৰে এয়া তাৰ পিছৰ 15 মিনিট এয়া হৈয়ে গৈছে 15 মিনিটকৈ আধা ঘণ্টাত মাংসখিনি হৈ যায় মাত্ৰ দুবাৰেই লুটিয়াব লাগে এয়া চাওকচোন একদম গৰম হৈ আছে আৰু খুব ধুনীয়াকৈ সিজি উঠিছে মাংসখিনি একদম এটা হেলদি ৰেচিপি তেল মছলাবিহীন মোৰ খুবেই প্ৰিয় মই তেল আৰু মছলা খুব কম খাওঁ সেইকাৰণে খুব ভাল পাওঁ এই ৰেচিপি আশা কৰোঁ আপোনালোকেও ভাল পাব নিশ্চয় ট্ৰাই কৰিব এই ৰেচিপি আপোনালোকে ধন্যবাদ